নমস্কাৰ অন্য এটি ভিডিঅ' সৈতে মই ৰিথিছাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকক আগত এটা পুৰণি গডৰেজ দেখাইছোঁ। পুৰণি গডৰেজ কেনেকৈ নতুন ৰূপ দিব পাৰি তাকে আপোনালোকৰ আগত দেখাইছোঁ। এইটো চাওক, মোৰ আলমেৰা আছিলে, এইটো পুৰণি গডৰেজ আছিল। এইটো চাওক, আপোনালোকে দেখিবলৈ পাইছে, এইটো পুৰণি গডৰেজ আছিল। মই এতিয়া কেনেকৈ নতুন ৰূপ দিওঁ চাওঁচোন আহক। এইটোত যিহেতুকৈ মামৰে খাই গৈছে, এইবিলাক মামৰে খাই গৈছে। এইবিলাক মই ভাবিছিলোঁ এইটো পেলাই দিম নেকি, যিহেতুকৈ মামৰে খাই গৈছে। এতিয়া আকৌ মই দেখিলোঁ যে ফ্লিপকাৰ্টত বিৰাট ধুনীয়া ধুনীয়া ৱালপেপাৰ পোৱা যায়। ইয়াত দেখাই আছে চাওক, আপোনালোকক দেখিবলৈ পাইছে। এইখন দৰ্জাখনতো লগাব পাৰে বা এয়া আলমাৰীত বা টেবুলত সকলোতে লগাব পাৰে, কিটচেনত লগাব পাৰে, এয়া পঢ়া টেবুলতো লগাব পাৰে। এনেকৈ বিৰাট সহজ। কিতাপতো লগাব পাৰি। এইটো ৱালপেপাৰ হয়, বিৰাট ধুনীয়া। ফ্লিপকাৰ্টতে পায়, আপোনালোকে দৰ্জাত লগাব পাৰে। আপোনালোকে নিশ্চয় এইখন এইটো অৰ্ডাৰ কৰি আপোনালোকে ল'ব পাৰে। এয়া চাওক ধুনীয়াকৈ, এইখন ৱালপেপাৰ হয়। এইখন ফ্লিপকাৰ্টত আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। এইখন ধুনীয়াকৈ ইয়াতে দিছে, যিমান জোখত লাগে আপোনালোকে সকলোৰে কাটি ল'ব পাৰে। এই মোৰ মাইনাই অকণমান কথা কৈ আছে, আপোনালোকে ক্ষমা কৰিব যদি বেয়া হৈছে কিবা ভিডিঅ'টো। এইটো চাওক, আপোনালোকক ধুনীয়াকৈ জোখটো দি দিছে। আপোনালোকে কিমানটো জোখত লাগে আপোনালোকে চাই লৈ নিজে ধুনীয়াকৈ কাটি, ইয়াতে এনেকৈ ষ্টিকাৰ আছে, এইটোত আপোনালোকে এনেকৈ এৰুৱাব পাৰে। ইয়াতে ভিতৰত আঠা আছে, এখন বগা কাগজখনৰ ওপৰৰ এই লেয়াৰটো এৰুৱাই ল'লেই হয়। এইটো এৰুৱাই লৈ ধুনীয়াকৈ লগাব পাৰে। চাওঁচোন আহক ইয়াৰ ফিনিচিংটো কেনেকৈ আহে। এই গডৰেজটো নতুন এটা ৰূপ দিব পাৰোঁ নোৱাৰোঁ আপোনালোকৰ আগত দেখাইছোঁ। চাওঁ আহক ভিডিঅ'টো, আপোনালোকে ভাল পাব বুলি নিশ্চয় আশা ৰাখিলোঁ। যিসকলে জানে বাৰু তেওঁলোকৰ বাবে, যিসকলে জানে তেওঁলোকৰ বাবে নহয় বাৰু ভিডিঅ'টো, যিসকলে নাজানে তেওঁলোকৰ বাবে ভিডিঅ'টো সহায় হ'ব বুলি আশা ৰাখিলোঁ। এয়া চাওক, এতিয়া মই আৰম্ভ কৰিম। দিয়াচোন মোৰ মাইনা কেঁচিখন। এটা জোখত আপুনি কাটি ল'লে হ'ব। স্কেল লৈ ল'লে বেছি সুবিধা হ'ব, নহ'লে জুখিবলৈ অকণমান প্ৰব্লেম হৈ যাব। এইটো এনেকৈ মোৰ ভিতৰবিলাকো মামৰে খাই গৈছিলে। মই ভিতৰত অলৰেডি এখন লগাইছিলোঁ, ষ্ট্ৰি এটা থৈছোঁ। এইখন মই এনেকৈ লগাই চাইছিলোঁ, এইখন ধুনীয়া ফিনিচিংটো আহিছে। চাওক এইখন, আৰু ইয়াতে লগাম এতিয়া। এইবিলাক মামৰে ধৰি গৈছিল। এইটো আপোনালোকৰ আগত গডৰেজটো দেখাই আছিলোঁ যে, এইটো চাওক ফিনিচিংটো ইমান ধুনীয়াকৈ আহি গ'ল। এইটো আপোনালোকৰ ফ্লিপকাৰ্টত আনি লগাব পাৰে। এইটো বিৰাট ধুনীয়া আহিছে। এইটো চাওক, এইডোখৰত অকণমান থাকিলে একো নাই, ধুনীয়া হৈছে। এইটো এনেই পুৰণা হৈ পৰি থকাতকৈ ধুনীয়াকৈ লগাই ল'লোঁ। এতিয়া দেখিবলৈও ভাল হ'ল আৰু মানে ফিনিচিংটো ধুনীয়া আহিছে, আৰু ৰুমটোত থোৱা দেখিবলৈও ভাল দেখিছে। এয়া চাওক, আপোনালোকেও ইচ্ছা কৰিলে আনি ল'ব পাৰে ধুনীয়াকৈ। ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি এই পেপাৰটো আনিব পাৰে। এয়া চাওক, এইফালে বেক চাইডটো চাওক, ইমান ধুনীয়া দেখাইছে, উডেন কালাৰ। এয়া চাওক, দেখিবলৈ পাইছে। এইটো
এয়াই আছিল আজি ভিডিঅ'টো। আপোনালোকে চাই নিশ্চয় ভাল পালে বুলি আশা ৰাখিলোঁ। আপোনালোকৰ সহায় হ'ব বুলি ভিডিঅ'টো আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।